মই বন্দিতাই মোৰ চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এফালে যাবলৈ ওলাইছোঁ, ক'লে যাওঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকক, তেতিয়া সকলো দেখা পাব। আৰু মই আজি ভিডিঅ'টো কিহৰ ওপৰত বনাইছোঁ শেষলৈকে চালে সকলোখিনি কথা গম পাই থাকিব। সকলোকে যোগ দিৱসৰ আজি শুভেচ্ছা জনালোঁ। পৰম শ্ৰদ্ধাৰ আমাৰ বাই ভনীসকল আৰু আমাৰ ছাৰ আৰু আমাৰ বাইদেউসকল, আজি সকলোৱে জানে আজি বিশ্ব যোগ দিৱস। 2015 চনৰ পৰা বিশ্ব যোগ দিৱস পালন কৰি থকা হৈছে। এইবাৰ 10ম বৰ্ষ। আমি প্ৰত্যেক দিনাই ইয়াত যোগাসন কৰি থকাৰ কাৰণে আজি আমি এই বিশ্ব যোগ দিৱসটো পালন কৰিবলৈ আমি সুবিধা পালোঁ। আৰু বিশ্ব যোগ দিৱসটো পালন কৰিবলৈ হ'লে প্ৰথমতে আমি এগছি বন্তি প্ৰজ্বলন কৰিলোঁ। আৰু বন্তি প্ৰজ্বলন কৰাৰ পিছতে আমি আৰম্ভ কৰিম আমাৰ অনুষ্ঠান। আৰু এই প্ৰত্যেক বছৰৰ দৰে এইবাৰো বিশ্ব যোগ দিৱসৰ এটি থিম লৈছে। থিমটো হৈছে য়োগা ফৰ ওমেন এম্পাৱাৰমেণ্ট। সঁচাকৈ আমি মানে বহুত লাকি, কাৰণ মহিলাসকলৰ বাবে আমাৰ ইমানেই চিন্তা কৰিছে। কাৰণ মহিলাসকলে দেশৰে চাবিকাঠি বুলি ক'ব পাৰি, কাৰণ মহিলাসকল নহ'লে ঘৰখন নচলে। গতিকে আজি এতিয়া আমি আৰম্ভ কৰোঁ আমাৰ বন্তি প্ৰজ্বলন কৰিব আমাৰ শ্ৰদ্ধাৰ ৰত্নমালা বাইদেউ আৰু আমাৰ ইন্দু বাইদেউ। আহক বন্তি প্ৰজ্বলন কৰক। সন্মানীয় আমাৰ ৰত্নবালা বাইদেউ, আমাৰ নিমন্ত্ৰণ ক্ৰমে আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কাৰণে আমি বহুত ধন্য মানিছোঁ। তেখেতলৈ আমাৰ বহুত ধন্যবাদ জনালোঁ। যোগ দিৱস পালন কৰিবলৈ পাইছোঁ। আমাৰ এখন প্ৰশিক্ষক আছে, আমাৰ ছাৰ ৰঞ্জন বৰা ডাঙৰীয়া। তেখেত আমাৰ প্ৰশিক্ষক হিচাপে আমাক শিক্ষাদান কৰি আছে। আৰু তেখেতক আমি কিনো দিম, তেখেতক এখন আমি ফুল্লাম গামোচাৰে তেখেতক আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ। আৰু ছাৰক সম্বৰ্ধনা জনাব আমাৰ এই যোগাসনৰ মূল আগুৱাই নিয়াৰ আমাৰ চালিকা শক্তি অঞ্জলি বৰুৱা বাইদেউ। আজি ছাৰ থকাৰ কাৰণে আজি আমি এই অনুষ্ঠানটো পালন কৰিবলৈ সুবিধা পাইছোঁ। আৰু আমি এই যোগাসনটো চলাই আছোঁ নগাঁও জিলাৰ মহিলা সমিতিত। আৰু এই মহিলা সমিতিৰ সভানেত্ৰী আছে আমাৰ মাজত আজি উপস্থিত। সভানেত্ৰীগৰাকী হৈছে আমাৰ ৰত্নমালা বাইদেউ। তেখেতকো এখন গামোচা সম্বৰ্ধনা জনাব কল্পনা বাইদেউ। আৰু এগৰাকী আছে আমাৰ মাজত শিক্ষয়িত্ৰী। তেওঁৱে আমাৰ প্ৰথম যোগ শিক্ষাৰ শিক্ষাগুৰু বুলি ক'ব পাৰি। এতিয়া আমাৰ লগত আঁতৰে আছে। তেওঁ হৈছে গীতুশ্ৰী বৰা। তেওঁকো এখন ফুলাম গামোচাৰ সম্বৰ্ধনা জনাব বন্দনা শৰ্মাই। অনুষ্ঠান শেষ হৈছে। এতিয়া বাকীখিনি অনুষ্ঠান আমাৰ ছাৰে আগবঢ়াই নিব। আৰু ছাৰে নিজৰ অকণমান চমু পৰিচয় সকলোৰে আগত দাঙি ধৰিব। মিনিষ্ট্ৰী অফ আয়ুষৰ YCB আণ্ডাৰত মই লেভেল 2 যোগা টিচাৰ কৰিছোঁ। তাৰ আগতে মই পতঞ্জলিতো প্ৰায় 6-7 বছৰমান যোগা শিকাইছিলোঁ বিভিন্ন চহৰখনৰ অঞ্চলত। সেইদৰে মই যোগৰ এইটোৰ লগতে জড়িত হৈ আছোঁ। আপোনালোকৰ ইয়াত আহিছোঁ আৰু যিহেতু অলপ আগতে ক'লে য়োগা ফৰ এম্পাৱাৰমেণ্ট, সেইকাৰণে মই সেইটো উদ্দেশ্য যেতিয়া গীতিয়ে মোক ক'লে এনেকুৱা এটা মহিলা আছে, মই ভাবিলোঁ এইটো এটা ভাল সুযোগ, সেইকাৰণে ইয়ালৈকে আহিলোঁ। আৰু সেইকাৰণে যোগা দিৱসটো মই প্ৰথমতে আহি পেলাই মই কৈছোঁ যে আপোনালোকৰ 21 জুনত মই প্ৰট'কল এখন দিছোঁ, সকলোৱে যোগা দিৱসটো পালন কৰিম, যাতে এটা মটিভেশ্যন হয় অঞ্চলটোত, এৰিয়াটোত যাতে এটা হেৰি যায়। তো আশা কৰোঁ এইখিনিয়ে মোৰ চমু নগণ্য পৰিচয়। মই আকৌ আগবঢ়াই দিছোঁ হেৰিলে বন্দিতা। বস্তুটো আমাৰ একদম বৈদিক যুগৰ, যেতিয়া ইতিহাসৰ মানুহে বৰ্ণলিপি আৱিষ্কাৰ কৰা হোৱা নাছিলে তেতিয়া দিনৰ পৰাই যোগা প্ৰচলন আছে। হৰপ্পা মহেঞ্জোদাৰো বিভিন্ন গুহা হেৰিবিলাকত চিত্ৰৰ ৰূপত যেতিয়া আছিলে তেতিয়া পোৱা যায় বিভিন্ন যোগাসনৰ বিভিন্ন বস্তু। এইদৰে বৈদিক যুগৰ পৰা যোগা হেৰি প্ৰচলন হৈ আছিল। কিন্তু সেই বস্তুটো আছিলে কিছুমান ধৰি লওক ঋষি মুনিৰ হাতত, এটা সমাজৰ বিশেষ শ্ৰেণীৰ হাতত। ইয়াৰ উপকাৰিতাখিনি মানুহে জনা নাছিলে। 1893 চনত স্বামী বিবেকানন্দই যেতিয়া চিকাগোত গৈ ভাৰতীয় সংস্কৃতি যোগ ইয়াক প্ৰচাৰ কৰিলে। তাৰপিছৰ পৰা আপোনাৰ ধৰি লওক 19 শতিকাৰ পিছৰ পৰা 20 শতিকাৰ মাজৰ পৰা ভাৰতৰ পৰা বিভিন্ন মানে যোগৰ যোগী
বিদেশত গৈ পেলাই প্ৰচাৰ কৰিছিলে। যেনে তাৰ ভিতৰত আছিলে ধীৰেন্দ্ৰ ব্ৰহ্মচাৰী, মহেশ যোগীৰ পৰা আৰম্ভ কৰি শ্ৰী শ্ৰী ৰবিশংকৰ আৰ্ট অফ লিভিঙৰ যোনজন স্বামী ৰামদেৱজী, এনেকৈ বিভিন্ন পুৰোধা ব্যক্তিয়ে পাশ্চাত্যত গৈ পেলাই ভাৰতীয় যোগৰ হেৰিটো প্ৰচলন কৰিলে। পাশ্চাত্য আৰু মানুহবিলাকেও লাহে লাহে যোগৰ ইয়াৰ উপকাৰিতাটো বুজিবলৈ ধৰিলে। এনেকৈ চলি আছিলে। চলোতে যেতিয়া 2014 চনত নৰেন্দ্ৰ মোদী প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী হ'ল, তেতিয়া নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰসংঘৰ লগত বিচাৰ বিবেচনা কৰি যোগটো যে মানুহৰ স্বাস্থ্য আৰু মানুহৰ মন আৰু স্বাস্থ্যৰ লগত এটা অপৰিসীম ভূমিকা আছে, সেই কথাটো তেওঁলোকে জানিছিলে। কিন্তু এই বস্তুটো বিশ্বত কিদৰে প্ৰচাৰ কৰিব পাৰি, সেই উদ্দেশ্যে তেওঁলোকে 2014 চনত পপুলাৰ কৰিবৰ কাৰণে পৃথিৱীবাসীৰ মাজত 21 জুনৰ দিনটো প্ৰতি বছৰৰ 21 জুনটো যুৱ দিৱস হিচাপে পালন কৰিবলৈ সিদ্ধান্ত ল'লে। লগে লগে তেতিয়াই 2014 চনত 177খন দেশে লগে লগে সঁহাৰি জনালে। আৰু ৰাষ্ট্ৰসংঘৰ মজিয়াত নৰেন্দ্ৰ মোদীয়ে যেতিয়া এই প্ৰস্তাৱটো দিলে, তেতিয়া একমুখে সকলোৱে স্বীকাৰ কৰি ল'লে। ইয়াৰ হেৰিটোৰ লগে লগে ইমান জনপ্ৰিয় হৈছে যে ইভেন আৰবৰ নিচিনা দেশবিলাকতো ইয়াৰ প্ৰচলন হ'বলৈ ধৰিলে, য'ত মানে তেওঁলোক অলপ ৰেডিকেলাইজ, তথাপি যোগৰ মানে ইয়াৰ ইমান ভূমিকা স্বাস্থ্যৰ ওপৰত সেইটো স্বীকাৰ কৰি তেওঁলোকেও মানে যোগক গ্ৰহণ কৰি লৈছে। এইদৰে আমি প্ৰতি বছৰে 21 জুনটো যোগ দিৱস হিচাপে পালন কৰি সমাজত যাতে মানুহৰ দেহ আৰু মনৰ স্বাস্থ্যৰ ওপৰত যোগৰ অপৰিসীম ভূমিকা, সেইটোৰ কাৰণে 21 জুন আমি সদায় যোগ দিৱসটো পালন কৰোঁ। এইটো হৈছিলে আমাৰ যোগ দিৱসৰ ইন্ট্ৰডাকশ্যনটো। নেশ্যনেল আয়ুষ মিছনে এখন প্ৰট'কল নিৰ্ধাৰিত কৰি দিছে য়োগা দিৱসৰ উপলক্ষে। 21 জুনত সকলো ঠাইতে 7:45 বজাৰ পৰা একেধৰণে সকলো ঠাইতে একেলগে যিসমূহ যোগ কৰিব তাৰ এখন প্ৰট'কল উলিয়াই দিছিলে। আৰু আজি আমি সেই প্ৰট'কলখনকে ফ'ল' কৰি আজি যোগ দিৱসৰ দিনা আমি এই যোগাসন আৰম্ভ কৰিছোঁ। আমি ঠিক 7:45 যোৱাৰ লগে লগে আজি আমি যোগ আৰম্ভ কৰিছোঁ। আৰু যোগ আমি কি যোগসমূহ কৰিলোঁ সেইসমূহ আপোনালোকে এতিয়া সকলোখিনি দেখা পায়েই থাকিব। একাদিক্ৰমে আমি সকলোখিনি কৰি গৈ আছোঁ। ভিডিঅ'টো যিহেতু যথেষ্ট দীঘলীয়া হ'ব, গতিকে মই কিছুমান বস্তু যিখিনি আমি 30 ছেকেণ্ড কৰিছোঁ বা সেইখিনি আপোনালোকক অকণমান চমুকৈ দেখুৱাবলগীয়া হৈছে, কাৰণ নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব, আপোনালোকৰ চাইও আমনি লাগিব। গতিকে মই অকণমান চমু কৰি দি পেলাই দিছোঁ। আৰু আপোনালোকে আজি আমাৰ ভিডিঅ'সমূহ চাই থাকক আৰু আমাৰ যিসকলে কৰি আছে তেখেতসকলক উৎসাহ দিয়ক, প্ৰেৰণা দিয়ক। আৰু আমাৰ এই যোগা ক্লাছটোত আমাৰ বয়সৰ কোনো নিৰ্ধাৰিত নাই। আমাৰ ইয়াত 10-12 বছৰৰ পৰা ধৰি 60 বছৰ ঊৰ্ধৰো বহুতো মহিলাই আমাৰ ইয়াত যোগাসন কৰিবলৈ আহে আৰু সকলোৱে মনত যথেষ্ট আনন্দ পায়। আৰু 1 ঘণ্টা সময় যোগাসন কৰাৰ পিছত সঁচাকেই কিন্তু মাইণ্ডটো যথেষ্ট ফ্ৰেছ লাগে। পূৰ্ণ উদ্যমে আমি আকৌ ঘৰৰ কাম বা অন্যান্য যি যাৱতীয় কামসমূহ থাকে কৰিবলৈ যেন আমি উৎসাহ পাওঁ, আমি প্ৰেৰণা পাওঁ। সঁচাকৈ ৰোগৰ আগতহে যোগ, কিন্তু ৰোগৰ পিছত যোগ নহয়। ৰোগ যদি আৰম্ভ হৈ যায় তেতিয়া কিছুমান যোগ কৰিবলৈ অসুবিধা হয়। গতিকে অসুখ অশান্তি হোৱাৰ আগতে আমি যদি যোগ শিকা আৰম্ভ কৰোঁ, আমি যথেষ্ট উপকাৰিতা লাভ কৰিব পাৰিম। এয়া হৈছে বজ্ৰাসন। এটাই আসন আছে যি আসন খাই উঠি কৰিব পাৰি। বজ্ৰাসন বহি থাকিয়ে যদি 10-15 মিনিটমান বহি থাকিব পাৰে, তেতিয়াহ'লে পেটৰ ৰোগ যথেষ্ট পৰিমাণে হ্ৰাস পায়, হজম শক্তি বাঢ়ে। যোগ বা প্ৰাণায়ামৰ জৰিয়তে কিন্তু বহুতো ৰোগ নিৰাময় হয়। কেঞ্চাৰ ইজ ন' এনচাৰ বুলি কয়, কিন্তু কেঞ্চাৰো বহুতৰে ভাল হৈ গৈছে বুলি কয়, গম পোৱা গৈছে। গতিকে সঁচাকৈ ইমান এবিধ ডাঙৰ ৰোগ, সেই ৰোগো যেতিয়া আমি যোগ কৰি পেলাই বা প্ৰাণায়াম কৰি পেলাই আমি নিৰাময় হ'ব পাৰি, তেতিয়াহ'লে আমি সদায় নিজকে যদি 1 ঘণ্টা সময় দিওঁ, তেতিয়াহ'লেনো কি আপত্তি আছে, নহয়নে বাৰু? অকণমান সময় আমি নিজৰ কাৰণে দিব নোৱাৰোঁনে বাৰু? এই আসনবিধৰ নাম হৈছে শলভাসন। এই আসনবিধ বৰ্তমান সময়ত বহুত জৰুৰী হৈ পৰিছে। অৱশ্যে এইবিধেই নহয়, বহুতো এনেকুৱা ধৰণৰ আসন আছে। বৰ্তমান সময়ত মহিলাসকলৰ মাজত PCODৰ দৰে বহুতো ৰোগ দেখা পোৱা গৈছে। সেইসমূহ নিৰাময় কৰিবলৈ হ'লে এই শলভাসন অতি প্ৰয়োজন। আগৰ দিনৰ দৰে মাটিত বহি ভাত খোৱা বা
চৌকাত তলত বহি ভাত বনোৱা, তলত বহি বাচন ধোৱাৰ, ঘৰ আদিৰ ধৰে কামসমূহ আমি মহিলাসকলে প্ৰায়ে কৰা নহয়েই আজিকালি। গতিকে আমাৰ মেদবহুলতা বাঢ়ি যায়, কঁকালৰ চৰ্বি বাঢ়ি যায় বা পেটসমূহ আমাৰ ডাঙৰ হৈ যায়। সন্তান প্ৰসৱৰ পিছতো সেইটো অসুবিধা প্ৰত্যেক মহিলাৰে থাকি যায়। গতিকে এনেকুৱা ধৰণৰ আসনসমূহ কৰি থাকিলে আমাৰ পেটৰ চৰ্বি বাঢ়িবলৈ কিন্তু সুবিধা নাপায়। প্ৰট'কলৰ মতে প্ৰাণায়ামো কৰিবলগীয়া আছে। প্ৰথমতে আমি কপালভাতি প্ৰাণায়াম কৰিছোঁ। কপালভাতি প্ৰাণায়াম সদায় আমি 5 মিনিট কৰোঁ আৰু আজিও আমি কপালভাতি প্ৰাণায়াম 5 মিনিটেই কৰিছোঁ। আৰু তাৰ পাছতে আছে আমাৰ অনুলোম বিলোম প্ৰাণায়াম। অনুলোম বিলোম প্ৰাণায়াম আমিও 3 মিনিটেই কৰিছোঁ অনুলোম বিলোম প্ৰাণায়াম। আৰু তাৰ পাছতে আমাৰ অনুষ্ঠান প্ৰায় শেষেই হ'বলৈ হৈছে। তাৰ পাছতে কিন্তু আমাৰ অকণমান খোৱা বোৱাৰ ব্যৱস্থাও আছে। খোৱা বোৱা আমি আপোনালোকক সকলোখিনি দেখুৱাই থাকিম। এয়া হৈছে শীতলী প্ৰাণায়াম। এই শীতলী প্ৰাণায়াম কৰিলে বৰ্তমান গৰম কালি, গতিকে শীতলী প্ৰাণায়াম কৰিলে আমাৰ শৰীৰটো শীতল হৈ পৰে। কাৰণে সকলোকে ধন্যবাদ। আজি ইমানতে 21 জুনৰ যি যোগ মহোৎসৱ আছিলে ইয়াতে আমি সফলতাৰে সম্পন্ন কৰিলোঁ। এইকেইদিন যে আপোনালোকে যোগ কৰি আছে, যোগ কৰি কেনেকুৱা পাইছে বাৰু কওকচোন? ভাল লাগিছে। নমস্কাৰ সকলোকে। আজি বিশেষকৈ আজিৰ দিনটোত যোগ দিৱসৰ এই দিনটোত আমাৰ খুব ভাল লাগিছে। আমি সকলোৱে একেলগে আহি পেলাই ইয়াতে যোগাসন কৰিছোঁ আৰু আমাৰ যিটো প্ৰচেষ্টা হাতত আছে খুব ভাল লগা আৰু সকলোৰে ভাল স্বাস্থ্য ভাল সেইবুলি আমি আগবাঢ়ি আহিছোঁ। ইমান দিন যে কৰি আছে মানে শৰীৰ কিবা ডেভেলপ হৈছেনে? হয়, মই আজি 1.5 মাহ মানে গ'ল পেলাই আমাৰ 1.5 মাহত মই আগতে মোৰ একচুৱেলি আছিলে 74 কেজি, এতিয়া মোৰ 74.6 কেজিলৈ আহিছোঁ। মই খুবেই সুখী আৰু মোৰ ইমান এয়া আমাৰ বৌ জুনুকা বৌ যোগাসন কৰি আছে। এই যোগাসন কৰি কিমান ডেভেলপ হৈছে তেখেতে আপোনালোকক তেখেতৰ নিজ মুখেই ক'ব। চাৰিদিনীয়া পেইন আপলোডবিলাক আছিল, চাই তাৰ কাৰণে গোটেই কিছুমান আসন শিকাই দিছে। সেইখিনি কৰি মই যথেষ্ট উপকৃত হৈছোঁ। সকলোৰে লগত কৰিলে মনটো খুব ভাল লাগে। এইসকল হৈছে আমাৰ মূল গুৰি ধৰোঁতা। এয়া আমাৰ খোৱা বোৱা প্ৰক্ৰিয়া চলি আছে এতিয়া। এয়া কাম কৰি আছে দেই, যোগাসনো কৰে কামো কৰে।